গুড মৰ্নিং বন্ধুসকল, কি খবৰ সকলোৰে ভালনে বাৰু? আপোনালোকৰ ফালে বৰষুণ দিছেনে বাৰু? আমাৰ ফালে চাওকচোন ইমান বৰষুণ, মানে কি ক'ম আৰু, ঠাণ্ডা বতৰ। আজিহে অলপ মানে কমিছে আৰু দেই। এই 4 দিন মানে একেৰাহে বৰষুণ দিয়ে আছে নেৰা নেপায় দিয়ে আছে মানে। তাৰপাছত মই আৰু মোৰ ভতিজাটোৱে আৰু মানে এনেই অলপ খোজকাঢ়ি আছোঁ নে কি? হয়। তো সেইটোৱে কথা, ঠাণ্ডা বতৰত অলপ খোজকাঢ়ি ভাল লাগে। কিনকিনীয়া বৰষুণ আকাশৰ পৰা পৰি আছে এটুপ দুটুপকৈ। আৰু এইখিনি চাওক আমাৰ তামোল গছ কেইজোপা মানে বৰ্তমান সৰু হৈ আছে, কিন্তু ডাঙৰো আছে। ডাঙৰখিনি মানে একদম মজাকৈ লাগিলে এইবাৰ, আৰু বেচিলেও আমি। চাওক দেখাই দিছোঁ ৰাউণ্ডকৈ। আৰু নাৰিকল গছো আমাৰ 2জোপা আছে, আগতে 4জোপা আছিলে, বৰ্তমান 2জোপা আছে, লাগি থাকে নাৰিকল। এই তামোল গছজোপা দেখিছেনে? এই তামোল গছজোপাত আকৌ বেলেগ এজোপা গছ লাগি আছে, আৰু ইয়াত মানে চৰাই থাকে, চৰাই বাহ। আজি 20-25 বছৰেই হ'ল মই জন্ম হোৱাৰ পৰা দেখি আহিছোঁ, আৰু আগলৈও থাকিব, সেইকাৰণে গছজোপা কাটি দিয়া নাই। ঐ বৰষুণৰ বতৰত মইনা নুঠে মটৰত, ধুপুচ পৰে মইনাই, ধুপুচ পৰে। ঐ মই সঁচাকৈ পৰি যাম নেকি এতিয়া? ধুপুচ পৰে। ঐ মই সঁচাকৈ পৰি যাম নেকি এতিয়া? তো মানে বন্ধুসকল, এই কবিতাটো শুনিছেনে নাই আপোনালোকে? কবিতা নে এইটো গান নে মই একেবাৰে নাজানো, কিন্তু শুনিছিলোঁ সৰুতে, তো আজি গাই দিলোঁ আৰু। বাপ্পাই বিৰাট ঠাণ্ডা লাগছিয়ে। আহা কওঁতে মনত পৰিছে দেই, ইহঁতৰ মই যোৱাকালি ফিল্ম এখন ৰিলিজ দিছিলোঁ। তোমালোকৰ ফিল্মখনৰ কথা কৈ দিয়া অলপ ৰাইজক। লতি ঘটি ইয়াত কিবা এটা লাগি আছে, মুচি লোৱাচোন। তো লতি ঘটি ফিল্মখন চাব বুলি ৰাইজক কৈ দিয়া এবাৰ। লতি ঘটি ফিল্মখন চাব, আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। এখন দুখন এনেকৈ মানে মোৰ চেনেলতে আহি থাকিব, আৰু আপোনালোকে চাব। এনেই আৰু জমনি ফিল্ম বনাই থাকিম আৰু মাজে মাজে। তো সেইটোৱে কথা আৰু। এতিয়া অলপ আমি এইফালে গৈ আছোঁ এনেই। এতিয়া এই বৰষুণৰ বতৰত ক'তো নাযায় দেই। এইফালে চাওক, এই চৰাইটো দেখিছেনে? এই চৰাইটো দেই, এই চৰাইটোৰ নাম কি আপোনালোকৰ ফালে জনাবচোন। আৰু আমাৰ ফালে এই চৰাইটোৰ নাম কি কয় জানেনে? পাইতুলুকা বোলে, পাইতুলুকা। নাম বহুত ডেঞ্জাৰাছ। ঐ তই কেলৈ ভাঙি আছ এইবোৰ? একদম লোকৰ জেউৰা তেউৰা ভাঙিছে। আৰু এই চাওক নাৰিকল গছ দেখিছেনে? নাৰিকল তামাম নাৰিকল গছ আছে আমাৰ এইখিনিত। বাপ্পাই নকৰিবা এনেকৈ, গম পাইছানে? এনেকৈ নকৰিবা, এনেকৈ কৰিলে মাৰ খাব, হয় নে নহয়? ব'লা ঐ এনেকৈ নকৰা। ঠাণ্ডা বৰষুণৰ বতৰত কিন্তু এটা কথা দেই, বৰষুণৰ বতৰত মানে শুই বহুত ভাল লাগে। মই আজি মানে তোমাৰ এতিয়া তোমাৰ 9:30মান বাজিছে দেই, 9:30মান বাজিছে। মইতো এনেই অলপ 6টামান বজাতে উঠোঁ আৰু, কিন্তু আজি মই 8:30মান বজালৈকে শুলোঁ আৰু, গম পালে? সেইটোৱে কথা। আমাৰ ডালিম গছজোপা চাওক বন্ধুসকল, একদম মানে ফুল ফুলিছে বসন্ত তুমি যেন মুনি বহাগত, একদম ধুনীয়াকৈ ফুলিছে। ডালিম বহুত লাগে একদম, মানে জন্ম হোৱাৰ পৰা এই ডালিম গছজোপা পাইছোঁ। আৰু এইজোপা কৰ্দৈ, এইজোপা 12 মাহে লাগে আমাৰ। লৰাই দিয়াচোন, পানীটো লৰাই দিয়া। ফুল নিচিঙিবা দেই, লৰাই দিয়াচোন এবাৰ। ৱাও ইমান ধুনীয়াকৈ পানী পৰিছে দেখিছেনে? আৰু বন্ধুসকল, মোৰ ৰাতিপুৱা খানা ৰেডি হৈ গ'ল। ধুনীয়াকৈ মই পেট পূজাটো কৰি লওঁ। শুকান মাছৰ চাটনি, বেঙেনা বইল, তাৰপাছত তিতা কেৰেলা বইল, তাৰপাছত আছে ব্ৰকলি, তাৰপাছত কণী বইল। ধুনীয়াকৈ ভাতকেইটা খাই লওঁ, তাৰপাছত আপোনালোকক লগ পাই আছোঁ আকৌ। ধুনীয়াকৈ ভাতটো খাই ল'লোঁ, আৰু এতিয়া অলপ বিচনাত বহি লৈছোঁ, আৰু তামোল এখনো খাই আছোঁ। আমাৰ অসমীয়া মানুহৰ জানেই আৰু, ভাতটো খোৱাৰ পাছত তামোলটো লাগে, তো সেইকাৰণে তামোল খাই লৈছোঁ আৰু বন্ধুসকল, এতিয়া পিছফালে আহিছোঁ। এইটো মুটিয়াকৈ দেখিছেনে? অথনিৰ ভতিজাটো নহয়, এইটো বেলেগ এটা। তো আহি যোৱা এইফালে। কৰিছে ফিল্ম। কৈ দিয়া কিবা এটা কৰিছে, চাব বুলি কৈ দিয়া। বন্ধুসকল, আমি ফিল্ম এটা বনাই আছো, যাতে আমি চাব, সেইকাৰণে আমি চাব দেই, আমি চাব, আপোনালোকে চাব। তো চাব আৰু দেই, সৰু পোৱালি আৰু ভুল। আৰু এই ফুলখিনি দেখিছেনে? নিজে সৃষ্টি হৈছে, কোনো মানুহে লগোৱা নাই। কি গছ নাজানো, কিন্তু ইমান ধুনীয়াকৈ ওলাইছে নহয়, দেখিয়ে বহুত ভাল লাগিছে।
ফুলখিনি দেখি আপোনালোকৰ কেনেকুৱা লাগিলে মোৰতো বহুত ভাল লাগিছে ইমান ধুনীয়াকৈ নিজে ফুলিছে আৰু এটা কথা কওঁ শুনক মাজতে মানে ফেচবুক ইনষ্টাগ্ৰাম তাৰপাছত কিছুমান পৰ্টেল নিউজবোৰতো মানে ভাইৰেল হৈছে এখন ফুলৰ বাগিচা মানে ৰঙা কালাৰৰ নে কি কালাৰ আছিলে মই ইমানকৈ নাজানো পাহৰিলোঁ কালাৰটো তাত মানে মানুহে কি কৰিছে জানেনে ধুনীয়াকৈ ফুলি আছে ফুলখিনি দেই ধুনীয়াকৈ একদম মজাকৈ ফুলি আছে আৰু তাত কি কৰিছে মানে গছকি পাৰ হৈ গৈছে গছকি পাৰ হৈছে কিছুমানে ক'ৰবাত ৰীল বনাইছে কিছুমানে মানে কিবা কৰি পেলাইছে তো মই সেইকাৰণে কথা এটা কওঁ নিজে মানে সৃষ্টি হোৱা এনেকুৱা গছ গছনিবোৰ মানে ধ্বংস কৰিব নালাগে প্ৰথম কথা হয়নে নহয় ধ্বংস কৰিব নালাগে হয় ফটো উঠে বা ভিডিঅ' বনাওক তাত মানা নাই মানে এনেকুৱা জেগাত ৰখক য'ত নেকি ফুলখিনি নাই তো তাৰপাছত বনাওক আৰু ইফালে মানে এৰিয়াটো কভাৰ কৰক হয় নে নহয় তেতিয়াহে ভাল লাগে এনেই নষ্ট নকৰিব যোনবোৰ লগাবলৈ নোৱাৰে নিজে সৃষ্টি হোৱা ফুল তো নষ্টও নকৰিব ভাল নালাগে মানে তো বহুতে কৈছে সেইকাৰণে ময়ো কৈ দিছোঁ আৰু আপোনালোকক আৰু বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই অকণমানো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিবলৈ নাপাহৰিব যিহেতু মোৰ চেনেলটো একদম নতুন আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লাগে তো বন্ধুসকল অকণমান ছাপোৰ্ট কৰক আৰু ধামাকা মজা ভিডিঅ' আহি আছে এইকেইদিনৰ ভিতৰত ডিব্ৰুগড়ত যাম তো চাবলৈ নাপাহৰিব ভিডিঅ'বোৰ বাই বাই টাটা ছাবস্ক্ৰাইব কৰি থওক সেইকাৰণে